নমস্কাৰ, মোৰ কবিতাৰ শিৰোনামা জাতীয় সংস্কৃতিৰ হেৰুৱা আঁত। কবি মাধৱ চন্দ্ৰ দত্ত। কিনো কম, কিনো গাম, মন যে বিষাদত ম্লান। জাতীয় সংস্কৃতিৰ কটানো হেৰাল সমল, আমাৰ নাই ঘাম। কতনো লুকাল অতীতৰ ৰাত, ভুমুকি মাৰিও শুনা নাই দেখোন চেনেহৰ মাকুটিৰ খট খট মাত। চ'তৰ মাহটি পালেহি আহি, বোৱা নাই শিপিনীয়ে তাঁতৰ পাতত বহি ফুলাম বিহুৱানখনি। আগলি বাখৰ নাই আজি লাহৰী গগনা, বিহুৱা ঢোল পেঁপাৰ মাতত হোৱা নাই নাচনীৰ মন উন্মনা। জীয়ৰী বোৱাৰী সবে নিজাতে প্ৰস্তুত কৰা বিহুৰ তিল পিঠা, ঘিলা পিঠা, ভিন ভিন লাডু, চিৰা দৈ আছিল অসমীয়াৰ যুগমীয়া কৃষ্টি। চৰখা পোক যেন অসাধু এচামে, হাটে বজাৰে আমদানিৰে তাক কৰিলে বিজতৰীয়া সৃষ্টি। কিনো দিন আছিল, কিনো দিন হ'ল, কৃষ্টিৰ বেদীত সৃষ্টিৰ সমল এলাগী হৈ ৰ'ল। অতীত সংস্কৃতিৰ সমলবোৰ লিপিক খাই আছে পাহৰণিৰ গাঁত। মিলিজুলি সবে বিচাৰিব লাগিব জাতীয় সংস্কৃতিৰ হেৰুৱা আঁত। ধন্যবাদ।